মই আহিলো তোমাৰ যাবৰ হ'লে নেকি আজি অৱশ্যে অফিচ মই অলপ দেৰিকৈ যাম অফিচাৰক কৈ আহিছোঁ সেইকাৰণে চাগে মই অফিচ যোৱা আৰু তুমি ওলাই যোৱা সময়টো আজি নিমিলিব ভাত খাই যোৱা নালাগে মই বাহিৰতে খাই ল'ম কেতিয়া আহিবা ক'ব নোৱাৰো দুভাগ ৰাতি হ'ব পাৰে এক মিনিট কোনে থ'বলৈ আহিব কমলানে চোৱা বেদান্ত মই তোমাক আগতেও বহুতবাৰ কৈছোঁ আৰু এতিয়াও কওঁ যে মোৰ পাৰ্চনেল লাইফত তুমি কেতিয়াও ইণ্টাৰফেয়াৰ নকৰিবা আৰু মই নকৰোঁ মোৰ দৰে ৰাতি ওলাই যোৱা পাৰ্টি কৰা আৰু ঘৰত আহি শুই থাকা এইবোৰ কৰিবলৈতো মই তোমাক কেতিয়াও মানা কৰা নাই ৰিম্পী তোমাক মই বিয়া কৰাইছোঁ এখন সংসাৰ পাতিবলৈ বজাৰ পাতিবলৈ নহয় তুমি এতিয়া যিখন বজাৰত চলাফুৰা কৰি আছা সেইখনত মই কেতিয়াও আন পুৰুষৰ দৰে একো কিনিবলৈ যোৱা নাই আৰু তোমাৰ দৰে নিজকে বেচিবলৈ যোৱা মাইণ্ড ইউৰ লেংগুৱেজ বেদান্ত জানো তুমি ইংলিছ মিডিয়ামত পঢ়া ছোৱালী গতিকে তোমাৰ লাইফষ্টাইলত এটা স্বাভাৱিক ৰং আছে কিন্তু ৰিম্পী চাহাববোৰৰো লাজ আছে সন্মানবোধ আছে সেইখিনিতো যিকোনো মিডিয়ামৰ স্কুলতে শিকায় তোমাক বা কিয় নিশিকালে হেল্ল' আচ্ছা ঠিক আছে ৰ'বা মই গৈ আছোঁ ৰিম্পী মই যদি তোমাক কিবা কষ্ট দিছোঁ সেই কষ্ট লাঘৱ কৰিবলৈ মই চেষ্টা কৰিম সেইবুলি নিজকে এনেকৈ বজৰুৱা কৰি নেপেলাবা আমাৰ সংসাৰখন আনৰ হাঁহি এটা পাত্ৰ কৰি নেপেলাবা প্লিজ কোনে হাঁহিছে কোনে কান্দিছে সেইবোৰ চাই থাকিবলৈ মোৰ হাতত একেবাৰে সময় নাই যাৰ হাতত সময় আছে তেওঁ হিচাপ কৰি থাকিলে হ'ল কোনে কিমান হাঁহিছে আৰু কোনে কিমান কান্দিছে দাদা কাপোৰখিনি ধুই হ'ল আৰু আছে যদি দিয়ক ধুই পেলাওঁ লাহে লাহে ঘৰখনকে ধুব লাগিব ৰ লেতেৰা হৈছে বহুত লেতেৰা হৈছে